নমস্কাৰ মই ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ যোৱা সপ্তাহত মই জুয়ে পৰা আঘাতৰ সমস্যা আৰু প্ৰাথমিক সাহায্যৰ বিষয়ে কিছু কথা কৈছিলোঁ আৰু আজি আন এটা বিষয় লৈ আহিছোঁ সেইটো হৈছে জুয়ে পৰা দুৰ্ঘটনাৰ প্ৰতিৰোধ সম্বন্ধীয় আপোনালোক সকলোৱে জানে যে জুয়ে পৰা আঘাত এটা ভয়াৱহ আঘাত ইয়াৰ চিকিৎসা অতি দীঘলীয়া আৰু সিমান ফলপ্ৰসূ নহয় সেইকাৰণে পৰাপক্ষত আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰিলে ভাল আমাৰ দেশত প্ৰতিৰোধ কাৰ্যসূচী এতিয়াও সিমান ফলপ্ৰসূ হৈ উঠা নাই আমি গুৱাহাটীত বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ যোগেদি বিদ্যালয়ৰ শিক্ষা আঁচনি ৰাইজৰ সজাগতা সভা প্ৰেছ মিট বিভিন্ন বাতৰিকাকতৰ আলোচনীত লিখা বিভিন্ন প্ৰবন্ধ পাতি আৰু ৰাজহুৱা স্থানত পোষ্টাৰ আৰু অন্য ধৰণৰ বেনাৰবোৰ আঁৰি দি আমি ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছোঁ কিন্তু সেইবোৰো এতিয়াও সিমান ফলপ্ৰসূ হৈ উঠা নাই সেইকাৰণে আজি এটা নতুন প্ৰয়াস কৰিছোঁ ফেচবুকৰ জৰিয়তে আপোনালোকক সজাগ কৰাৰ এতিয়া জুয়ে পৰা দুৰ্ঘটনাৰ সজাগতা প্ৰতিৰোধ সম্পৰ্কীয় সজাগতা আনিবলৈ হ'লে আমি জানিব লাগিব যে জুয়ে পৰা দুৰ্ঘটনা আটাইতকৈ বেছি ক'ত সংঘটিত হয় শতকৰা 70% জুয়ে পৰা দুৰ্ঘটনা পাকঘৰতেই সংঘটিত হয় গতিকে আমাৰ দৃষ্টি সদায় পাকঘৰলৈ যাব লাগিব এতিয়া চাওঁচোন পাকঘৰত আমি কি কি প্ৰতিৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰোঁ মই শ্লাইডৰ যোগেদি আপোনালোকলৈ আগবঢ়াম আপোনালোক অনুগ্ৰহ কৰি চাওক পাকঘৰত জুয়ে পৰা দুৰ্ঘটনা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰে তাকে ক'বলৈ লৈছোঁ পাকঘৰ মজিয়াত কেতিয়াও ৰন্ধা বঢ়া নকৰিব ষ্ট'ভটো মজিয়াত ৰাখিলে কেতিয়া শাৰীৰ আচলকীয়াত জুই লাগে আপুনি গমেই নাপাব আৰু সেইকাৰণে সদায় ষ্ট'ভটো এটা ওখ প্লেটফৰ্মত বা টেবুলত ৰাখি ৰন্ধা বঢ়া কৰিলে ভাল আৰু এনেকুৱা ধৰণৰ এখন এপ্ৰন পিন্ধি ল'ব পাৰিলে বেছি ভাল যাতে কাপোৰবোৰ ওলমি নাথাকে ষ্ট'ভটোৰ ঠিক ওপৰতে বস্তু থোৱা ৰেকখন হ'ব নালাগে কাৰণ আনিবলৈ যাওঁতে কেতিয়া যে ক'ব নোৱাৰাকৈ আচলিত ইয়াত লাগি যায় আপুনি গমেই নাপাব সেইকাৰণে বস্তু ৰখা ৰেকখন সদায় তলৰ ফালে নহ'লে পিছৰ ফালে নহ'লে কাষৰ ফালে হ'ব লাগে আৰু আচলবোৰ সদায় এনেকৈ বুজি ল'ব লাগে পাম দিয়া ষ্টভ ব্যৱহাৰ নকৰাই ভাল কাৰণ ই কেতিয়া ফাটি গৈ অগ্নিদগ্ধ কৰে তাৰ কোনো ঠিক নাই LPG বা ৰন্ধন গেছ এতিয়া প্ৰতি ঘৰ মানুহৰে পাকঘৰত পোৱা যায় আৰু ইয়াৰ যদি সাৱধানে ব্যৱহাৰ কৰা নাযায় তেতিয়াহ'লে যথেষ্ট বিপদজনক হ'ব পাৰে আপুনি LPGৰে ৰান্ধিবলৈ গ'লে সদায় এখন কপাহী কাপোৰ আৰু এপ্ৰন পিন্ধি ল'ব লাগে যাতে ইয়াত সহজে জুই নালাগে LPG গেছ যদি লিক হৈ থকাৰ সম্ভাৱনা থাকে তেতিয়া সদায় ৰাতিপুৱা জুই জ্বলোৱাৰ আগতে খিৰিকী আৰু দৰ্জাবোৰ খুলি দিব যাতে গেছ লিক হৈ থাকিলে সেইবোৰ ওলাই যাব পাৰে চিলিণ্ডাৰৰ পৰা ষ্ট'ভলৈ যোৱা এই সংযোগ নলীডাল কেতিয়াবা ইয়াতে ক্ৰেক হৈ থাকে বা ইয়াৰ পৰা লিক হ'ব পাৰে আৰু সেইকাৰণে এডাল চাই ৰখাটো উচিত আৰু দৰকাৰ হ'লে সলাই ল'ব লাগে আৰু নহ'লে ওপৰত এটা মেটেলিক কভাৰ দি ল'ব পাৰিলে বেছি ভাল চিলিণ্ডাৰটো কেতিয়াও পেলাই নথব ইয়াক পোনো কৰি ৰাখি থ'ব চিলিণ্ডাৰৰ ওপৰত থকা ছেফটি ভাল্ভটো কেতিয়াও খুলি পেলাই নিদিব কাৰণ কেতিয়াবা যদি ইয়াৰ পৰা লিক হয় আপুনি এতিয়ালৈ বন্ধ কৰি দিব পাৰিব গেছ লিক হোৱাৰ সম্ভাৱনা থাকিলে গেছৰ গুণ পালে কেতিয়াও ইলেক্ট্ৰিক ছুইচ অন কৰি নিদিব কাৰণ লগে লগে অগ্নিদগ্ধ হ'ব পাৰে ষ্ট'ভ যি ধৰণৰ নহওক কিয় আপুনি ভালদৰে মেৰামতি কৰি ৰাখিব আৰু ইয়াক পৰিষ্কাৰ কৰি ৰাখিব যাতে ফুটাবোৰ সুন্দৰ মুকলি হৈ থাকে আৰু কেৰাচিন ষ্ট'ভত জ্বলি থকা অৱস্থাত কেতিয়াও কেৰাচিন নাঢালিব কেঁচুৱাক বা শিশুক পাকঘৰত লৈ অনাটো অনুচিত মাকে চাওক ইয়াত প্ৰত্যেকজন মাকে শিশুক লৈ ভাত ৰান্ধি আছে এইটো বৰ বিপদজনক আৰু আমি প্ৰায়ে বহুতো শিশুক এনেকুৱা অগ্নিদগ্ধ হোৱা দেখো ইয়াত মাকজনে কাম কৰি থাকোঁতে শিশুৱে কেতিয়া গৈ ইয়াত হাত দিয়ে ক'বই নোৱাৰিব পাকঘৰত এনেকুৱাকৈ যদি বহুতো মানুহ থাকে তেতিয়া অগ্নিদগ্ধ হোৱাৰ বেছি সম্ভাৱনা থাকে এজনে ভাত ৰান্ধি আছে এজনে পঢ়ি আছে ইফালে খাই আছে এজনে চাই আছে এনেকুৱা নহয় কেৱল ৰান্ধনি অকলে থাকিবলৈ দিয়া উচিত শিশুক ইলেক্ট্ৰিক ইকুইপমেণ্টছৰ ওচৰৰ পৰা সদায় আঁতৰত ৰাখিব
জ্বলি থকা জুইত কেতিয়াও কেৰাচিন নাঢালিব আৰু আনকি লেম্পেই হওক বা ষ্টোভেই হওক তাতো কেৰাচিন নাঢালিব ইলেক্ট্ৰিকেল ৱেয়াৰবিলাক ঘৰত সদায় ভালদৰে ৰাখিব লাগে এনেকুৱাকৈ কেতিয়াও ৰাখিব নালাগে ইয়াৰ পৰা শ্বৰ্ট চাৰ্কিট হৈ অগ্নিদগ্ধ হোৱাৰ সম্ভাৱনা বেছি ঘৰত যদি কেতিয়াবা কাগজেৰে ডেকোৰেশ্যন কৰে তাত কেতিয়াও খোলা জুই ব্যৱহাৰ নকৰিব যদি আপুনি আৱৰ্জনা পুৰে প্লাষ্টিক আৱৰ্জনা কিন্তু কেতিয়াও নপৰিব কাৰণ প্লাষ্টিক আৱৰ্জনা পুৰিলে প্ৰথম কথা ইয়াৰ পৰা কাৰ্বন মনক্সাইড গেছ ওলায় যি গেছ অতি বিষাক্ত পৰিৱেশ বেয়া ধৰণে প্ৰদূষিত কৰে দ্বিতীয়তে ইয়াৰ ভিতৰত যদি কিছুমান বটল থাকে বা পাৰফিউমৰ বটল আদি থাকে তেতিয়া তৎক্ষণাত ফাটি যায় গৈ পেলাই দূৰলৈ ছিটিকি মানুহৰ গাত পৰি অগ্নিদগ্ধ কৰে সেইকাৰণে প্লাষ্টিক আৱৰ্জনা কেতিয়াও নপৰিব যদি ঠাণ্ডাৰ দিনত আপুনি জুই জ্বলাই গৰম হেক লোৱাৰ অভ্যাস আছে তেতিয়াহ'লে কেতিয়াও কিন্তু এনেকুৱা ধৰণৰ কাপোৰ পিন্ধক কিন্তু ওলমাই থকা কাপোৰ কেতিয়াও নিপিন্ধক আৰু পিঠিখন সেকিবলৈ যাওঁতে প্ৰায় দেখা যায় যে ওলমা কাপোৰ ইয়াত কেতিয়া লাগে জুই লাগে কেতিয়া গম নাপায় আৰু এনেকৈ অগ্নিদগ্ধ হোৱা এই বছৰত আমি কমেও 20 জন মান লোক পাইছো সেইকাৰণে কওঁ যে ঠাণ্ডাৰ দিনত জুই সেকিবলৈ হ'লে আপুনি অতি সাৱধান হ'ব লাগিব ইলেক্ট্ৰিকেল বাৰ্ণ ঘৰত এনেকুৱা ইলেক্ট্ৰিকেল চাৰ্কিট ৱেয়াৰ থাকিলে কিন্তু সদায় শ্বৰ্ট চাৰ্কিটৰ সম্ভাৱনা থাকে ইলেক্ট্ৰিকেল এপ্লায়েন্সবিলাকত সদায় সাৱধানে থাকিব ঘৰত প্লাগবিলাক সদায় কাভাৰ কৰি ৰাখিব যাতে শিশুৱে চুব নোৱাৰে যিসকলে ইলেক্ট্ৰিকৰ কাম কৰে তেওঁলোকৰ কাৰণে বেছি সাৱধানতা প্ৰয়োজন পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্টছ হাতত ৰাবাৰ গ্লাভছ ভৰিত ৰাবাৰ চুই থকা জোতা আদি পিন্ধাটো বৰ দৰকাৰ কিন্তু আমি দেখো যে প্ৰায়বোৰ কৰ্মীয়ে এই কথাটো অৱজ্ঞা কৰে আৰু ফলত দুৰ্ঘটনাপ্ৰৱৃত্ত হয় তদুপৰি আন এটা কথা হ'ল কি কেতিয়াবা ইলেক্ট্ৰিকেল পলত কাম কৰা মানুহ উঠি যায় আৰু কোৱা হয় যে ইলেক্ট্ৰিক ছুইচ অফ আছে কিন্তু তেওঁ কাম কৰি থাকোঁতে কোনোবাই ক'ব নোৱাৰাকে ইলেক্ট্ৰিক ছুইচ অন কৰি দিয়ে আৰু ফলত তেওঁ বিদ্যুৎপৃষ্ট হৈ অগ্নিদগ্ধ হয় এই কথাটো প্ৰায়ে আমি দেখিছোঁ আৰু এইটো হ'ল সমন্বয়হীনতাৰ এটা উদাহৰণ এইটো কেতিয়াও হ'বলৈ নাপায় দেৱালীৰ সময়ত আমি বহুতো অগ্নিদগ্ধ হোৱা লগ পাওঁ আচলতে দেৱালী হ'ল পোহৰৰ উৎসৱ ইয়াত আতচবাজি বা ফটকাৰ কোনো কামেই নাই কিন্তু আজিকালি প্ৰায় ইয়াক উৎসৱত পৰিণত কৰা দেখা গৈছে আমি এতিয়া কওঁ যে আতচবাজি আৰু ফটকা পৰিহাৰ কৰক দেৱালীৰ সময়ত সে নো টু ফায়াৰৱাৰ্কছ ইন দেৱালী কিন্তু যদি অগত্যা আপুনি নোৱাৰে তেতিয়াহ'লে আপুনি আৰু সাৱধান হ'ব লাগিব এতিয়াও বেছি ডেঞ্জাৰাছ ক্ৰেকাৰ্ছবোৰ যিবোৰ বেছি ডাঙৰ শব্দ হোৱা ফটকাবোৰ কেতিয়াও ব্যৱহাৰ নকৰিব কলগছ নম্বৰ সেই ফুলজাৰিটো ব্যৱহাৰ নকৰিব কাৰণ আমি পাইছোঁ যে 70% দেৱালীত হোৱা বাৰ্ণ এক্সিডেণ্ট কেৱল এই কলগছটোৰ কাৰণে এইটো ফুটিব নালাগে কিন্তু হাততে ফুটি যায় সেইকাৰণে আমি ইয়াক ব্যৱহাৰ কৰিবলৈ আমি হাকেই দিওঁ আৰু কেতিয়াও নকৰিব আৰু হাতত লৈ বা মুখৰ ওচৰত লৈ কেতিয়াও ফটকা নফুটাব আৰু যদি অগত্যা আপুনি ফুটাব খোজে তেতিয়াহ'লে সমূহীয়াভাৱে এখন মুকলি ফিল্ডৰ ওচৰত ৰৈ আপোনালোকে যদি ফটকা বা আতচবাজি উৎসৱ উপভোগ কৰে তেতিয়াহ'লে দুৰ্ঘটনাৰ সম্ভাৱনা যথেষ্ট কমি যায় আৰু যদি কিবাকৈ এইবোৰ কৰাৰ পিছত আপোনাৰ জুয়ে পৰে দুবাল্টি পানী ওচৰত ৰাখিবলৈ নাপাহৰিব যাতে হাত দুখন তৎক্ষণাত জুবুৰিয়াই দিব পাৰে শিশুক কেতিয়াও অকলে এৰি থৈ নিদিব ফটকা ফুটোৱাৰ সময়ত অভিভাৱকে তাক চাই থাকিব এই চাওকচোন ছোৱালীজনী কেনেকৈ মুখখন পুৰি গ'ল দেৱালীত ফটকা অৱশ্যে এইটো পাছত ভাল হ'ল হাতবোৰ এনেকৈ জ্বলি যায় দেৱালীৰ সময়ত আৰু বহুত পাওঁ একেদিনাই দেৱালীৰ হাত পৰা মানুহৰ সংখ্যা চাওক এই নিশ্চয় আপোনাক জনাই তুলিব যে দেৱালীত ফটকা পৰিহাৰ কৰাটো কিমান আৱশ্যকীয় দীপাৱলীৰ আনন্দৰ পোহৰে আপোনাৰ জীৱন উজ্বলাই তোলক অসাৱধানতাৰে জীৱনলৈ অন্ধকাৰ কঢ়িয়াই নানিব ধন্যবাদ